1 মে'ৰ পৰা আজিলৈকে অসমৰ বাবে এক দুখৰ দিন। এই ভাষ্য অসম গণ পৰিষদৰ। BTD অঞ্চলৰ হত্যা হিংসাক গৰিহণা দি আঞ্চলিক দলটোৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই ঘটনাৰ ন্যায়িক তদন্তৰ লগতে ন্যায়ৰ দ্বাৰা তদন্ত কৰিবলৈ দাবী জনাইছে। গুৱাহাটীত দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত শ্ৰী মহন্তই কংগ্ৰেছ চৰকাৰ তথা মুখ্যমন্ত্ৰী তৰুণ গগৈক ব্যৰ্থ হৈছে বুলি অভিযোগ কৰি কয়, তৰুণ গগৈৰ নৈতিক অধিকাৰ নাই মুখ্যমন্ত্ৰীৰ আসনত বহি থকাৰ। ঘটনাই যাতে ব্যাপক হ'বলৈ নাপায় তাৰ বাবে কেন্দ্ৰীয় চৰকাৰক ব্যৱস্থা ল'বলৈ দাবী জনায় সভাপতিজনে। সংঘৰ্ষপীড়িত অঞ্চললৈ দলটোৰ এটি উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল যাব 4 মে'ত। ইয়াৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু কুমাৰ দীপক দাসে লগ ধৰি পৰিস্থিতি সম্পৰ্কে অৱগত কৰিব। সমগ্ৰ ঘটনাৱলীক নিন্দা কৰি শ্ৰী মহন্তই কয়, আৰু এই ঘটনাৰ আমি উপযুক্ত তদন্ত হোৱাটো বিচাৰিছোঁ। হাইকোৰ্টৰ এগৰাকী বিচাৰপতিক এই ঘটনাৰ তদন্ত হোৱাটো উচিত আৰু ন্যায়ৰ জৰিয়তে এই সমগ্ৰ ঘটনাৰ তদন্ত কৰাব লাগে। আৰু তাৰ লগে লগে আপোনালোকৰ নিশ্চয় মনত আছে যে 2012 চনত অনুৰূপ ঘটনা সংঘটিত হৈছিল নিৰ্বাচনৰ পিছতে। আৰু এতিয়াও অসম চৰকাৰ আইন শৃংখলা পৰিস্থিতি ৰক্ষা কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। চৰকাৰৰ খবৰ আছিল যে প্ৰি ইলেকশ্যন বা পোষ্ট ইলেকশ্যন এইবিলাক এৰিয়াত ভায়োলেন্স হ'ব পাৰে। এই ঘটনা গম পায়ো উপযুক্ত কাৰ্যব্যৱস্থা হাতত নোলোৱাৰ কাৰণে আজি এনেকুৱা ধৰণৰ ঘটনা গোসাইগাঁও, কোকৰাঝাৰ, বাক্সা আদি বিভিন্ন অঞ্চলত ভিতৰুৱা অঞ্চলত হ'বলৈ সুবিধা পালে, যাৰ ফলত কেইবাগৰাকীও নিৰীহ লোকৰ জীৱন হানি হ'ল, ঘৰ দুৱাৰ নষ্ট হ'ল আৰু কেইবাগৰাকীও আহত হোৱাৰ দৰে পৰিস্থিতি উদ্ভৱ হ'ল। আনহাতে দলটোৱে আজি ৰাজ্যপালক ঘটনা সন্দৰ্ভত স্মাৰকপত্ৰ প্ৰদান কৰে। লগতে দাবী কৰে অঞ্চলটোত থকা অবৈধ অস্ত্ৰসমূহ অতি সোনকালে জব্দ কৰিব লাগে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।